সো গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ জাপিখজীয়া বিলত আমি উপস্থিত আছো এটা সুন্দৰ মনোৰম পৰিবেশ সো এইখনে জাপিখজীয়া বিল বিলৰ সিপাৰে ঠিক সুন্দৰ বাগান এৰিয়া আছে চাহ বাগান জয়ন্ত কোৱা ফিলিংস কোৱা ভাল লাগিছে বহুত ভাল লাগিছে ইমান ধুনীয়া জায়গা হয় ভালেই লাগিব না সো মানুহ আহিব লাগে আৰু আহিব লাগে সো আমি অলপ আগবাঢ়ি যাম চেষ্টা কৰিম চাবলৈ বলা জয়ন্ত অলপ আমি আগলৈ যাওঁ আগৰ পৰা চাম ভিউটো ঠিক আছে আগত হয় ইয়া আমাৰ ডাইনোসৰৰ ইফালে আমাৰ প্ৰতিমূৰ্তি আছে হয় এক সুন্দৰ পৰিবেশ নান্দনিক মানে মৌ চৰি আছে ইয়াত নিশ্চয় মৌ আছে আৰু সবতকৈ ইন্টাৰেষ্টিং ইয়াতে তোমাৰ পদুম ফুল আছে পদুম ফুল দেখিছো অৱশ্যে পদুম ফুলা নাই এতিয়ালৈকে ফুলিব খুব সোনকালে ফুলিব দূৰৈত এখন আমি দলং দেখিছো দলংখনৰ কাষলৈ আমি যাওঁ সো আমি ওচৰ পাইছো অলপ এফালে এখন দলং আছে এফালে আছে এখন ঠিক পাৰ হলে আমি পাম বাগান এৰিয়া পাম অলপ আমি আগবাঢ়ি যাওঁ অলপ সো এফালেও ঠিক বাগান পৰিভ্ৰমী দুই এক চৰাই আছে হয় এটা খুব সুন্দৰ পৰিবেশ যথেষ্ট সুন্দৰ পৰিবেশ জয়ন্ত কোৱাচোন অলপমানতে মানে ইয়া যেটো পৰিবেশ বহুত মানে সাফ চিকুণকৈ ৰখা হৈছে অলপ আগলৈ গৈ থাকো আগলৈ যাম মানে আমি আগত দেখা পাম মইছত যে ইমান সাফ চিকুণকৈ ৰখা হৈছে বিশেষকৈ মানে যোনবিলাকে ভাবি আছে যে আমি এটা পিকনিক খাব আহিম তেওঁলোকৰ কাৰণে এই জাপিখজীয়া বিল এক অতি মানে উৎকৃষ্ট ঠাই হয় গতিকে আপোনালোক আহক ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰক লগতে এক মানে পিকনিক খাবৰ কাৰণে এক বহুত ধুনীয়া ঠাই হয় আমি আশা ৰাখিছো ইয়া বলা আমি আগবাঢ়ি যাওঁ অলপ ঠিক আছে আমি দলংখনৰ মাজেৰে আগবাঢ়ি আহি আছো অলপ খুব সুন্দৰ এজোপা আহঁত গছ দেখিছো আহঁত গছজোপাৰ সিপাৰে ঠিক অলপ বিলৰ দল ঠাই আছে আৰু তাৰ পাৰতে ঠিক সুন্দৰভাৱে জিলিকি আছে কেঁচা চাহপাত আমি ইয়াৰ পৰা এটা সুন্দৰ দৃশ্য দেখা পাইছো দলংখন মজবুত হৈ থকা নাই বিশেষকৈ মানে এই বিল হৈছে মানে পৰিভ্ৰমী চৰাইৰ কাৰণে এক অতি উৎকৃষ্ট ঠাই আপুনি দেখা পাব মানে ইয়াত যে হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে ইয়ালৈ বিশেষকৈ সন্ধিয়া সময়ত যে সমগ্ৰ বিলখন পৰিভ্ৰমী চৰাই বহি থাকে বিশেষকৈ ইয়াত আপোনাৰ পানী কাউৰী এনেকুৱা জাতীয় মানে অসংখ্য চৰাই চিৰিকটি আপুনি দেখা পাব আচ্ছা জয়ন্ত যদি মানে বতৰ ফৰকাল থাকে এইফালে আমি কিবা পাহাৰ দেখিম নেকি পাহাৰ মানে একজেক্টলি আমি ওচৰত পাহাৰ নাই কিন্তু ইফালে কাৰ্বি পাহাৰ আছে অলপমান মানে দূৰ হ'ব হয় মানে বিশেষকৈ মানে পিকনিক স্পটৰ কাৰণে পৰিয়াল পিকনিকৰ কাৰণে এডোখৰ বহুত উৎকৃষ্ট ঠাই হয় সো এখন সুন্দৰ ফিল্ড আছে ইয়াতে যথেষ্ট ইয়াতে পিকনিকছ খাব আহে মানুহবিলাকে এডোখৰ সুন্দৰ ঠাই পানীৰ কোনো অসুবিধা নাই আৰু তোমাৰ খুব সুন্দৰ মুকলি ঠাই আনহাতে ইয়াত পানীৰো ব্যৱস্থা আছে এইটো এটা টিউবৱেল আছে সো গছজোপা আছে গছজোপাৰ তলত আপোনালোকে সকলোৱে সুন্দৰভাৱে জিৰাব পাৰিব আৰু ইফালে এটা চাংঘৰ দেখিছোঁ আমি আৰু ঠিক চাংঘৰটোৰ কিনাৰ সেই বিলৰ সিপাৰে আছে সুন্দৰ চাহ বাগান শালমৰা চাহ বাগান ঠিক আছে জয়ন্ত তুমি লাষ্ট টাইমৰ কাৰণে আশা কৈ দিয়া যে ইয়াৰ ঠিকনাটো কোনফালে আহিলে পাব যে এই আমাৰ জাপিখজীয়া বিল আছে গোলাঘাট জিলাত আপোনালোক যদি আহিব ইচ্ছা কৰে তেনেহ'লে আপোনালোক হয় মানে গোলাঘাট হৈ পেলাই যদি আহিব খোজে তেনেহ'লে চেলেঙি হৈ আহিব লাগিব আৰু যদি আপুনি দেৰগাঁও ফালৰ পৰা আহে তেন্তে আপুনি যিটো মানে আমাৰ পুলিবোৰ আছে সেই পুলিবোৰ বাইপাছৰ পিনে সোমাই পেলাই এই ঠাইত পাবহি পাৰিব হয় ঠিক আছে ধন্যবাদ